গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আজি হল 95তম হাউলি ৰাস মহোৎসৱৰ আৰম্ভণি আজিৰ পৰা আৰম্ভ হাউলি ৰাস মহোৎসৱ আৰু ট্ৰাফিক চক হাউলি টাউনত পদযাত্ৰা হৈ আছে মানে অলপ মানে পিছত কৰি গ'লো আহি মানে বাইক তাত পাৰ্কিং কৰি থৈ আহিলোঁ এই চক মোৰ হেলমেট তো সোনকালে যাব লাগে চক NCC চক এই চক চাকি আহি গৈছে গাইছ আৰু এটা কথা যদি আপুনি ব্লগাৰ হয় আপোনাৰ সন্মানটোৱে বেলেগ এইবিলাক মানে পুলিচে আপোনাক মানে আগত যাব দিব চবতকৈ পিছত অৰিজিনেল মানুহ হৈ গৈছে কৃষ্ণৰ দৰ্শন ৰূপ ধাৰণ কৰিছে তো এইটো ব্লক কৰি দিছে বহুত ডাঙৰ লাইন 20 কিলোমিটাৰ মান ওলাই এই ৰাস মহোৎসৱ উপভোগ কৰি এটা বাৰ্তা দিয়ে যে নামনি অসমৰ এই সৰ্ববৃহৎ ৰাস মহোৎসৱ হাউলিৰ এই সৰ্ববৃহৎ ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ উপহাৰ গোপন খেল গতিকে ৰাইজ আজি বিভিন্ন প্ৰান্তৰ পৰা হাবু ডাবু খাইছে উপহাৰ কুপন খেলৰ উপহাৰ কুপন পোৱা নাই গতিকে মই আহ্বান কৰাইছোঁ যে যিসকলে এতিয়াও উপহাৰ কুপন পোৱা নাই তেখেতসকলে কাউণ্টাৰত উপহাৰ কুপন পাব আৰু তেখেতসকলে আহি হাউলি ৰাস মহোৎসৱ উপভোগ কৰিব আৰু ইয়াত নামনি অসমৰ সকলো সাংস্কৃতিক দিশ তেখেতসকলে উপভোগ কৰিব পাৰিব ধন্যবাদ থেংক ইউ ঘূৰাইছে চব উপহাৰ কুপন খেল আপোনালোকক মই একদম ফুল টুৰ দিম ফুল টুৰ একদম প্ৰথম দিনাই তেতিয়া কিন্তু বিভিন্ন ধৰণৰ লটাৰী আছে কাৰেণ্ট গুচি গ'ল গাইজ আহি আছে কাৰেণ্ট আহি গ'ল কোৱাৰ লগে লগে আহি গ'ল চব বস্তু একচুৱেলি ৰাস পূজা এইবিলাক 30 কাৰণে মানে চব বস্তু 30 আমাৰ কাৰণে একো নাই গাইছে আমাৰ কাৰণে খালি তামোলৰ দোকান আছে বাকী ধৰকচোন একো নাই আমাৰ কাৰণে এইখন হ'ল ৰাস মন্দিৰ মানে বহুত ধুনীয়াকৈ লাইট চাইট দি মানে সজাইছে আৰু ভিতৰত গাইছে বহুত ধুনীয়া ডেকৰেশ্যন মানে মূৰ্তি চূৰ্তি চব দেখো আৰু এৰিয়াটো বহুত ডাঙৰ হয় ধৰকচোন সম্পূৰ্ণ টুৰ দিবলৈ গ'লে বহুত সময় লাগিব তো তথাপি যিমান পাৰোঁ দিয়াৰ চেষ্টা কৰিম চাওক কি মাইনা চাৰ্টে এই চাওক শ্ৰীকৃষ্ণৰ লীলা বিভিন্ন ধৰণৰ মূৰ্তি চাওক গাইছ নয়েজ অলপ বেছি হৈ আছে কাৰণ উইদাউট মাইক্ৰফোনত ভিডিঅ' কৰিছোঁ প্লাছ মানে ব্লগিং কৰাৰ সময়ত মানে অলপ নয়েজ হৈ গৈছে আৰু ৰাস পৰিৱেশটো অলপ লকমালক হয় আৰু আমাৰ হাউলি ৰাস মহোৎসৱৰ ডেকৰেশ্যন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক এই চাওক বম ডাঙৰ ডাঙৰকৈ লিখিছে 95 হাউলি ৰাস মহোৎসৱ অলপ দৰ্শন লাগাতকৈ বেছি কৈ দিলোঁ দেখোঁ মই বৰ্তমান কিন্তু আপোনালোকে মানুহ অলপ কম দেখা পাই আছে তাৰ কাৰণ হ'ল সন্ধিয়া 6টা বাজিল সেইকাৰণে আজি যিহেতু আৰম্ভণি হয় আৰু অলপ পিছতে মানে খোজকাঢ়াৰ জাগা নাথাকিব সেইটো মই একদম গেৰাণ্টি দি কৈ দিব পাৰোঁ আৰু এই চাওক মানে বম ডাঙৰকৈ মানে এনাকণ্ডা সাপ বনাইছে সাপৰ মূৰত মানে শ্ৰীকৃষ্ণৰ মূৰ্তি মই দেখাই লৈ আহোঁ দেখাই আছোঁ চাওক আপুনি বিভিন্ন ধৰণৰ মূৰ্তি কি কৰিছে এইটো চাইটো গাইছ এনেকুৱা এই হাউলি ৰাস মহোৎসৱ ইমান ফেমাছ তাৰ কাৰণ হ'ল মাত্ৰ 100 টকাত আপোনালোকে মানে 21খন উপহাৰ পাব যেনেকুৱা মহিন্দ্ৰা থাৰ হেক্টৰ অডি তাৰপিছত হেৰিয়াৰ আল্ট্ৰছ ক্ৰেটা আৰু বিভিন্ন ধৰণৰ কাৰ আছে গাইছ টিকেট লৈছোঁ বাৰু ময়ো ধৰকচোন আশাবাদী মানে উপহাৰ পোৱাৰ কাৰণে ময়ূৰৰ দেউতাৰ দৰে ডাঙৰ ডাঙৰ দোকানদাৰ বিভিন্ন ধৰণৰ দোকান আহিছে মানে দুতলা ৰেষ্টুৰেণ্ট তলতো আৰু ওপৰতো কৰিব পাৰে বিভিন্ন ধৰণৰ কিতাপ পায় আপোনালোকে চাওক হাঁহৰ চুঙাত হাঁহৰ মাংস মাই গড খালে ধৰকচোন তামাম লাগিব হাঁহৰ মাংস গাইছ মোৰ মানে ফেভৰেট হয় ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক এনেকুৱা ধুনীয়া সুন্দৰ ব্লগ চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক ইয়াৰ পিছত আৰু বহুত ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে তো বাই বাই